মই থিয়া হৈ থাকিম ভাল নাপাওঁ ন কি কৰোঁ এতিয়া কেয়াৰ ৰাখা আছে মানে এইটো আনকনচিয়াছলি হৈছে বস্তুটো মানে কি কৰিম মানে লাষ্ট বস্তুটো মানে এনেকৈ হেৰি হ'ব কি কৰিম কি নহয় ভাবি থাকোঁতে তাই গম পায় তাইতো একদিন কৰি থাকিবা তাই এনেকৈ এটা চাই এইটো তাই ক্ল'জত লগাই এনেকৈ চাই তোমাক দেখা পাই আকৌ শুই যোৱা মানে এটা এক্টিং কৰে আৰু ইয়াৰ এক্সপ্ৰেশ্যন এটা হৈ ক'ত মানে কি কৰোঁ এতিয়া এনেকুৱা টাইপৰ পাৰিছা চাওঁ কি আছে ৰ'বা পাৰিছা চাওঁ খাচোন ক'ত ধৰিছে কি আঁঠুত কি আছে তোমাৰ পাৰিছা চাওঁ খাচোন হ'ব দিয়া ৰ'বা কিবাকে উঠাইছি দে এতিয়া হাত উঠোৱা উঠিছে তাতে চিনেমা বলা শুই দিবা বলা मुझे लाइक ঘৰত গৈ ভাত বনাব নালাগে নহয় আমাৰ দৰে আমাৰ টেনশ্যন কিমান আছে চিন্তা তাই গৈ ডাইৰেক্ট হাত লাঙে থৈ দিওঁ মাকে ভাত বনাই দিব চিন্তা কেমেৰা কেমেৰাৰ আৰৰ কেমেৰা কেমেৰাৰ আৰৰ কেমেৰা ইউটিউব এইটো আৰু এইটো প্ৰফেশ্যনেল কেমেৰা আমাৰ প্ৰফেশ্যনেল কেমেৰা লাষ্ট প্ৰাইজ হ'ব একদম লাষ্ট টাইম আৰু মোৰটোতে ভিডিঅ' হৈ আছে নাই খুব নিজৰটোতে কৰি আছে নহয় হৈ আছে অকণমান হেৰি কি নাই এইডালে যাবই অকণমানে মোৰ কাৰণত চবতে মা খোজে নহয় মা ফ্ৰেণ্ড এজন অকণমান আকৌ নেকিবিলাকে বা কথাই নহয় বেছি কথাই ওপৰতে হাঁহিটো নিদিবা আকৌ আমাৰ এইখন চিৰিয়েল শেষ হোৱাৰ পিছত খুদ গধূলি মেখেলা চাদৰ ওলাব সঁচা ন ভাল লাগিছে ন মেখেলা চাদৰযোৰ যেতিয়া আমাৰ ব্লাউজকেইটা ধুনীয়া এইবোৰ আমাৰ খুদ গধূলি মেখেলা চাদৰ এইবিলাক স্পেচিয়েল ব্লাউজৰ ডিজাইন আপোনালোকে ব্লাউজৰ ডিজাইন ধুনীয়া ধুনীয়া চিলাব পাৰে ক্লাছি লাগে আমাক ক্লাছি দেখুৱাবৰ কাৰণে বহুত হ'ল হ'ব জীবন যে কথা ওলালে পাৰে কি খবৰ লাগে একো কথাই ক'ব যাব নোৱাৰি ইমানেই বেছি সমান পাব ইমানেই বেছি মই নিজেই তাইৰ পৰা সাহস পাই আছোঁ মই নিজে তাইৰ পৰা বহুত সাহস পাই আছোঁ সঁচাকৈ এইখিনি কৈছোঁ সঁচাকৈ মানুহগৰাকীয়ে জীৱনৰ পৰা এটা কথাই শিকিব পাৰে সেয়া হ'ল নাৰী হিচাপে আমি নিজকে দুৰ্বল বুলি নাভাবি জীৱনটো জীয়াই যাবলৈ মনোবল দৃঢ় কৰি ল'ব লাগে এতিয়া আকৌ যাম য়োগা সুবিধাই হ'ব যাম কি কোৰিওগ্ৰাফ ইনষ্টেণ্ট কোৰিওগ্ৰাফ ৰীল বনাই আছে আমাৰ অঞ্চলিহা इसी के तो पैसे मिलते हैं नहीं तो हम भी औरों जैसे हैं इंस्टेंट अभी हमारा प्रोफेशनल बोली का काम कैसा पाए काम हमारा टैलेंट नहीं तो वरना तो हम भी औरों जैसे हैं हाँ माय गॉड
এই চা এতিয়া বুকা পেট লৈ এতিয়ালৈকে কাম কৰিছো হয় না আমি কেইটা বাজিল এতিয়া বুকা পেট বাজিছে 4:30 তাৰোপৰি বুকা পেট এই বালিচৰত ইমান ৰ'দ খালো ধূলি খালো তুমি আছা নহয় অজিতে ৰিলৰো কেমেৰামেনে অজিতকো ল'ম ৰ আমি আমাৰ ৰিলৰ কেমেৰা বগা কেমেৰামেন ফিল্টাৰ চিল্টাৰ লগাইছে আমাৰ বালিৰ চৰত এয়া ৰিলৰ চিন খুদ গধূলি যিহেতু লাষ্ট শ্বুটিং আমাৰ লাষ্ট শ্বুটিং মানে এওঁলোকৰ কচোন আজি প্ৰণয়ৰ শেষ আমাৰ লৈ যাম এই জুবিনে পাৰিব আমাৰ মাজত ৰিল ডামা 2 1 go বেলেগ কেমেৰামেনো হ'ব দিয়া মিলাই দিম আৰু বেলেগ মানে কি হ'ল চুনি তোমাৰ হঠাতে চুলি চন আজি কি কোৱা আজি কি আজি মন্দিৰত খুলি যাওঁ খাবা এজনীকে চকৰি ল'লে মই দিয়া মোবাইলটো আইফোন এটা লাগে লৈছা পালো চুলিবোৰ কেনে এনেকুৱা হৈছে জপকো মোৰটোহে ঠিকানাটো মাৰ দিয়া লাষ্ট শ্বুটিঙৰ চিন ডেড বডিৰ হাই দাদা নদীৰ পাৰত চিতা জ্বলিব এতিয়া একদম লাষ্ট চিন ফুট গধূলিৰ